হেল্ল' ফ্ৰেণ্ডছ, মই কংকন ৰঙিয়াৰ পৰা আৰু আজি আমি যাই আছোঁ বাহঁতৰ ঘৰত। কিয় গৈছোঁ সেইটো বাৰু প্ৰথমতে আপোনালোকে গমেই পালে। এয়া পালোঁ আমি পুঠিমাৰী দলং মানে সোণাইঘৰ হৈ আহিছোঁ আৰু আমি যাই আছোঁ। মোৰ লগত বা আছে আৰু মা আছে। আৰু গাইছ, এজাৰ ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে। আৰু এইখন হৈছে সোণাইঘৰ কলেজ আৰু এয়া আহি পাই গ'লোঁ বাহঁতৰ ঘৰ। আৰু এইফালে চলি আছে বিষ্ণু পূজা। এজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল। এতিয়া কেক কাটিব আৰু ইহঁতৰ ফূৰ্তি এইবোৰ বেলুন ফুলাই আছে। মানে অলপতো জানেই না, সৰু ছোৱালী কেক কাটিলে আৰু দুয়োকে খুৱাই আছে বাইক বনীয়াকৈ। আৰু এইফালে এইজনী আমাৰ বা কেক খুৱাইও আছে, মানে মুখত খানিও আছে। আৰু এইফালে সেৱা কৰি আছে। আছিল ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেছি মানে দীঘলীয়া নকৰিলেও ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' হয় যিহেতু। আৰু ধন্যবাদ।